এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ভালে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ছানডে, আজি যিহেতু দেওবাৰ, আজি ঘৰতে সকলো আছে, ল'ৰাও আছে, বাপেকো আছে, মানে আমাৰ এওঁ আছে, ল'ৰাও আছে। এইকেইদিন পৰীক্ষা নাই বাৰু, তাৰ একদম আকৌ বুধবাৰে ষ্টাৰ্ট হ'ব। এইকেইদিন হৈছে আৰু চেটে তেটে পৰীক্ষা ভালেই হৈছে বাৰু। তাৰপিছতে আজি দেওবাৰ আপোনালোকে কেনেকৈ মানে পালন কৰিছে জনাব। আজি আমাৰ এওঁ পূৰা বাৰীত জানেই, মানে যোনদিনাখন বন্ধ পায় বাৰীত পূৰা কামত লাগে। এওঁ পূৰা মানে কামত লাগি আছে আৰু ময়ো ভাত পানী বনাই আছোঁ। মা উঠি গা পা ধুই কৰি মানে চাহ তাহ খালে, চোতালো মায়ে সাৰিলে আজি। তাৰপিছতে সেয়া কৰি মেলি লৈ মানে মাথাটো অলপ ঘূৰাইছে, অকণ বাগৰিছে। মই আকৌ ভাত বনাই আছোঁ, আজি মানে অকণ দেৰিকৈ বনাইছোঁ আৰু। তাৰপিছতে এইটো আমাৰ বাহিৰা ৰুম, আপোনাক আগৰ ভিডিঅ'ত দেখাইছোঁৱে ন। তাৰপিছতে ময়ো কাপোৰ কানি ধুলোঁ কৰিলোঁ, তাৰপিছত গা পা ধুই কৰি তাৰপিছতে এতিয়া মানে ভাত বনাই আছোঁ আৰু। তাৰপিছতে আজি কি বনাইছোঁ? ভাত বনাইছোঁ আৰু মটৰ আলু ভাজিছোঁ আৰু লাৱে মাছে বনাইছোঁ। বলক দেখাই আছোঁ, চাব। আলু আৰু মটৰ বনাই আছোঁ, হোৱাগৈ নাই বাৰু। এয়া লাৱে মাছে বনাই থৈছোঁ। তাৰপিছতে ভাত বনাইছোঁ আৰু ইমানেই আৰু। তাৰপিছত আমাৰ চুকু মুকু খেলি আছে। এইটো সৰুটো, সিও মানে পূৰা খেলত মানে পূৰা খেলি আছে। আৰু এইফালে আমাৰ দগী মইনাটো, এইটো দেখিছে, এইটো দগীটো তাৰ একদম অৱস্থাই নাই। কি কৰিছে? আঙুলি নিদিয়ে। এইটো চাউলটো দেখিছে, এইটো বৃন্দাবন কালি আনিছিলে, এইটো ইয়াতে এনেকৈ থোৱা হৈ আছে, ভৰোৱাই নাই, ভৰাব লাগিব এতিয়া। মা কাঁহীখন বাঢ়িলেও মায়ে মানে ভাত খাম বুলি কৈছে যে, সেইকাৰণে উঠিছে, অলপ ভাল পাইছে বোলে এতিয়া। এই প্ৰেছাৰটো মানে অলপ ডিষ্টাৰ্ব কৰে যে। তাৰপিছত এয়া আলু ভাজি আৰু এইফালে ভাত আৰু এয়া লাৱে মাছে, বিলাহীও দিয়া নাই, আলুও দিয়া নাই, এনেকৈ বনাইছোঁ আৰু। এইখন ধুনীয়াকৈ বাঢ়ি দিলোঁ। এতিয়া মাক দিওঁগৈ। আনি আছোঁ দেই, বুজিছে মা? পানী আনি আছোঁ। ভাত দিলোঁ, এতিয়া মাৰ কাৰণে গৰম পানী কৰি আছিলোঁ। এতিয়া গৰম পানী হৈছে আৰু অকণ কুহুমীয়া কৰি দিছোঁ। মাক দি দিওঁগৈ এইখিনি। তাৰপৰা আকৌ ল'ৰাকেইটাকো খুৱাব লাগিব, পানী পৰিব, ল'ৰাকেইটাকো খুৱাব লাগিব। তাৰ সময়ো হৈছে যিহেতু 11টা বাজিলে। আকৌ লগ পাই আছোঁ। গাইছ, এতিয়া সন্ধিয়া হ'ল, এতিয়া চাহ খাব লৈছোঁ। আৰু দিনটোৰ মাজত গম পায়েই, পোৱালিটোৰ পৰা মানে টিকলুটোৰ পৰা মোবাইলটো ল'ব নোৱাৰোঁ, সেইকাৰণে ভিডিঅ' তেনেকৈ বনাব পৰা নাযায়। এফালে এইটো আমাৰ চুকু মুকু দগী। তাৰপিছতে এতিয়া চাহ খাব লৈছোঁ। এতিয়া চাহ খাম আমি। কৈ আছোঁ কওক। আমাৰ এওঁ মানে গৈছিলে আমাৰ ঘৰত ভাড়া থকা আৰু। ভাড়া থকা মানে ল'ৰাজনৰ লগত কিবা তেওঁলোকৰ মানে কাৰ্বি হয়, কিবা হেৰি খাবলৈ গৈছিলে, কিবা পাতিছিলে আৰু গৈছিলে। তাৰপিছত তাত এটা মইতো আচৰিত পাইছোঁ, এইটো দিছে। ইয়াৰ ভিতৰত কি আছে মই দেখাই আছোঁ, চাই থাকিব। মই এতিয়া এইটো খুলিব ওলাইছোঁ, চাই থাকক। বহুত ভাল লাগিলে এইটো। মই কিনো দি পঠিয়াইছে তাকে চাওঁ। এইয়া গাহৰি মাংস দেখিছেনে? এনেকৈ দি পঠিয়াইছে। ইয়াতে আছে এয়া গাহৰি মাংস 5 পিচ। এয়া ইয়াতে দি পঠিয়াইছে। এতিয়া আমাৰ এওঁ মানে মাছ আনিলে আজি, তাৰপিছতে ৰৌ মাছ। এতিয়া মই কি বনাব লৈছোঁ দেখাওঁ বোলো আপোনালোককো। এইফালে মাছ ফ্ৰাই হৈ আছে আৰু এইফালে এয়া বনালোঁ প্ৰসাদৰ বৰা। এয়া দেখিছোঁ, চৰি, প্ৰসাদ নহয় দেই, হেৰি ভুল হ'ল মোৰ, কিবা মচুৰ দালি আৰু মগু দালি দি বৰা বনাইছোঁ। লগতে ভেবেলী লতা পাত মানে কাটি দিছোঁ। আৰু এয়া বনাম, মই মাছটো বনাম ওলকবি দি, আৰু এইফালে বিলাহী, আৰু এইফালে মাছৰ কণী আৰু পেটু, এইটো মানে ভাজিম আৰু। তাৰপিছত এইফালে এয়া
তিয়ঁহ দেখিছে তিয়ঁহ কাটি থৈছোঁ এনেকৈ চকলীয়াই দিম আৰু তাৰপিছতে আজি ইমানেই এতিয়া বনাই আছোঁ চাই থাকিব আপোনালোকেও আৰু প্লিজ মোৰ চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব প্লিজ কমেণ্ট কৰিব হা কমেণ্ট কৰিলে ভাল লাগে ন মানে মোৰ ভিডিঅ' চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব তেতিয়া মোৰো ভাল লাগে আৰু প্লিজ ধুনীয়াকৈ বেলটো অল কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ পাই থাকে ফ্ৰাই কৰি আছোঁ আৰু মই মাছ ভাজিলে মানে তেলটো অলপ সৰহকৈ দিওঁ তাৰপিছত আকৌ এইফালে এয়া পেটুৰ কাৰণে ইয়াতে দিছোঁ কেঁচা জলকীয়া পিঁয়াজ আৰু অকণমান পাঁচফোৰণ দি দিছোঁ মোৰ বনাই হৈ গ'ল বনোৱাখিনি দেখুওৱা নহ'ল বাৰু এয়া দেখিছে ভাত ধুনীয়াকৈ এয়া মাছৰ তৰকাৰী এয়া চালাড আৰু এয়া মাছৰ পেটু ভাজা আৰু এয়া তিয়ঁহ এয়া ধুনীয়াকৈ সজাই ল'লোঁ আৰু এতিয়া খাওঁগৈ আৰু মোৰ ভিডিঅ' চাই যদি ভাল পালে প্লিজ ধুনীয়াকৈ এটা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ